खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी बिटिसिआव साबेसे मन्त्रि मोनगोन बेखौ लानानै राजखान्थिनि फोथाराव गोबां सावरायनाया सोलिगासिनो दं आरो गुबुन फारसेथिं बिपिएफनि हाइकमान्ड थामहिनबा बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा फोरमायदों दि मन्त्रि मोननाय मोनिया बे जोंनि थाखाय गिदिर बाथ्रा नङा आरो मन्त्रि मोनाब्लाबो जेबो बुंनांगौ गैया होननानै बे समाव हाग्रामा महिलारि बिथाङा खौरांनि गेजेरजों स्पष्ट खालामनानै होनायखौ बे समाव नुनो मोननाय जादों। गुबुन फारसेथिं 3 नं कक्राझार विधानसभा बियाबनि एमएलए सेउलि महिलारि बिथाङा गोख्रोङै दाबि खालामदों दि हाइकमान्डनिसिम सेउलि महिलारिया मन्त्रि मासिनि दाबि आइजोफोरनि जानानै खामानि मावनो थाखाय नांगौ मन्त्रि बिबान। नाथाय गुबुन फारसेथिं हाग्रामा महिलारि बिथाङा मन्त्रि मोननाय मोनिया जोंनि थाखाय देरसिन बाथ्रा नङा। लोगोसे मन्त्रि दाबिनायनिफ्राय जानगाराव हाग्रामा महिलारि बिथाङा। नाथाय गुबुन फारसेथिं हाग्रामा महिलारि बिथांनि अनजालि बिसि सेउलि महिलारि बिथाङा दाबि खालामदों मन्त्रि बिबाननि आरो मन्त्रि बिबान लानानै आइजोफोरनि गोबां खामानि मावनांगौनिबो बे समाव बाथ्रा बुंथिदों सेउलि महिलारि बिथाङा। दिनैनि समाव बिटिसि नाङैनो राजखान्थिनि फोथाराव सानैनिबो बांसिन मन्त्रि मोननायखौ आसा खालामदों। नाथाय गुबुन फारसेथिं हाग्रामा महिलारि बिथाङा जे मन्त्रि मोननाय मोनैयाव जेबो बुंनांगौ गैया आरो मन्त्रि दाबिनाय नङा एबा मन्त्रि दाबिनायनिफ्राय जानगाराव बेखौ बयबो मिथिदों। सेउलि महिलारिया नाथाय मन्त्रि दाबिदों हाइकमान्डनिफ्राय बेखौ लानानै बाथ्रा बुंदों। दानिया फैदो बिदिब्ला मन्त्रि बिबान दाबिनायखौ लानानै जे सेउलि महिलारि बिथाङा हाइकमान्डनिसिम माबायदि बाथ्रा बुंथिदों बेखौ लानानै जों नोंथांमोननि गेजेराव लाना फैदिनि। ভাল লাগিছে আৰু মই উৎসাহ পাইছোঁ আৰু যেহেতু মই ভালে মানে এইখিনি ভোটত মই জয়যুক্ত কৰিছোঁ জয়যুক্ত হৈছোঁ এইটো কাৰণে মোৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে আৰু মন্ত্ৰীত্ব পদটো চবেই বিচাৰিছে ময়ো বিচাৰিছোঁ কাৰণ যিকোনো বস্তু কাম কৰিব গ'লে আমাৰ মন্ত্ৰীত্ব লাগিব আৰু বেছিকৈ মই কাম কৰিব বিচাৰোঁ স্পেচিয়েলি আমাৰ কোকৰাঝাৰ যিটো প্ৰেষ্টিজিয়াছ যিটো সমষ্টি এটা আৰু এইটো সমষ্টি যোনেই দেখিছে ই মন্ত্ৰীত্ব পাইছে গতিকে মোৰ ক্ষেত্ৰত ব্যতিক্ৰমটো হ'ব নালাগে যেহেতু আমাৰ এইটো কেপিটেল হয় কেপিটেলখন ডেভেলপ কৰাৰ এটা কথা আছে এতিয়া যদি দিল্লীৰ মিনিষ্টাৰ হৈ পেলাই দিল্লীৰ মানুহে যদি মিনিষ্টাৰ নাপায় সেইটো বেয়া কথা গতিকে ময়ো বিচাৰিছোঁ আৰু এইটো হাইকমাণ্ডৰ ওচৰত মোৰ দাবী যে আমাক মন্ত্ৰীত্ব দিব লাগে। প্ৰথমতে কোকৰাঝাৰ টাউনটো যদি মই ক'ব বিচাৰোঁ আমাৰ বহুত কৰণীয় কাম আছে মই চহৰখন আটকধুনীয়া হোৱাটো বিচাৰোঁ আৰু নাৰী সুৰক্ষা আৰু আমাৰ যুৱ প্ৰজন্মৰ কাৰণে কৰ্মক্ষেত্ৰ মই কৰিব বিচাৰোঁ আৰু তাৰ লগতে আমাৰ যিখিনি অঞ্চলত আমি কেতিয়াও ভোট পোৱা নাছিলোঁ বিপদ হিচাপে সেইটো অঞ্চলত আমি ভোট পাই আহিছোঁ আৰু ইহঁতৰ কাৰণে মই কাম কৰিব বিচাৰোঁ। যেহেতু ইন্দো ভূটান লিংক এটা ৰোড আছে হয় হয় বছৰ বছৰ ধৰি হয় হয় এতিয়া সম্পূৰ্ণ উঠা দেখি মই জনামতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বৰ্ডাৰ অঞ্চলটো উন্নতি কৰিবৰ কাৰণে বহুত সুযোগ সুবিধা দিয়ে আৰু সেইখিনি সুযোগ সুবিধা আমি পাব লাগে তেখেতসকলৰ লগত ভাল ৰিলেশ্যন এটা ৰাখি পেলাই চেণ্টাৰৰ লগত আমি যদি সৰলপাৰা অঞ্চলখিনি মানে পৰ্যটনৰ কাৰণে এটা ভাল জেগা বনাব পাৰোঁ তেতিয়া সেই অঞ্চলৰ মানুহৰ কাৰণেও ইকনমিকেলি ভাল এটা কণ্ডিশ্যন হ'ব আৰু লগতে আমাৰ জেগাখন ডেভেলপ হ'ব এইটো আমি কৰিব বিচাৰোঁ। ধন্যবাদ। হয় হয় মই বিচাৰিছোঁ যিহেতু এটা ডাঙৰ মহিলা সমাজ মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু ইহঁতৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিলে মন্ত্ৰীত্ব লাগিল আৰু চবেই আমি ডিমাণ্ড কৰিছোঁ। মন্ত্ৰী যদি নিদিয়ে সেইটো হাইকমাণ্ডৰ কথা এমএলএ হৈও বহুত কাম কৰিব পাৰে কিন্তু মন্ত্ৰীত্ব পালে আমাৰ সমাজে ভাল পাব মাতৃ সমাজে ভাল পাব যুৱ সমাজে ভাল পাব আৰু এইটো ৰাইজৰ কাৰণে এটা উপহাৰ হ'ব।